ভুলবোৰ শুধৰাই ল'ব পাৰি, ভুল ধাৰণাবোৰো শুধৰাই ল'ব পাৰি, কিন্তু ভুল চিন্তাধাৰা কেতিয়াও শুধৰাব পৰা নাযায়। যেতিয়া দুজন মানুহৰ মাজত তৃতীয় এজন মানুহ আহি যায়, তেতিয়া দূৰত্ব আপোনা আপুনি বাঢ়ি যায়। ভাল হোৱা আৰু ভাল বনি দেখুৱাৰ মাজত বহুত পাৰ্থক্য আছে। মানুহে ভাল হৈ দেখুৱাৰ কাৰণে বহুত মানুহৰে জীৱনৰ লগত খেলি যায়, আৰু যিসকলে ভাল থাকে তেওঁলোকে দূৰত থাকে যদিও বহুতৰে জীৱন গঢ়ি যায়। শব্দবোৰো এটা আহাৰ হয়, এটা শব্দৰো সোৱাদ আছে। কোৱাৰ আগতে টেষ্ট নিশ্চয় কৰি ল'ব, যদি ভাল নালাগে আনলৈ বাঢ়ি নিদিব। মানুহক যদি নিজলৈ আকৰ্ষণ কৰিব পৰা কিবা চুম্বক আছে, তেন্তে সেইটো হৈছে আপোনাৰ প্ৰেম আৰু আপোনাৰ ব্যৱহাৰ। কুঁৱলীৰ পৰা এটা কথা শিকিব পৰা যায়, যদি জীৱনত ৰাস্তা দেখি পোৱা নাযায় তেতিয়া বহুত দূৰলৈ চোৱাৰ চেষ্টা ব্যৰ্থ। এখোজ এখোজ আগুৱাই যোৱা, ৰাস্তা নিজে নিজেই খুলি গৈ থাকিব। মানুহক এই কথাটোৰ পৰা কোনো মতলব নাই যে আপুনি সুখী আছে নে নাই। তেওঁলোকক কেৱল এই কথাটোৰ পৰা মতলব আছে যে আপুনি তেওঁলোকক সুখী ৰাখিছে নে নাই। ইমানো সহজ নহয় সফল হোৱাটো। হাজাৰজনৰ পৰা বেলেগকৈ ভাবিব লাগে সফল হ'বলৈ। কিছু কথা বুজালে বুজি পোৱা নাযায়, নিজৰ ওপৰত পাৰ হৈ যোৱাৰ পাছতহে মানুহে বুজি পায়। দৰকাৰী নহয় যে প্ৰতিবাৰ বেয়া কৰ্মৰ বাবেই জীৱনত দুখ আহে। কেতিয়াবা অত্যাধিক ভাল হোৱাৰো মূল্য দিবলগীয়া হয়। পাৰ হৈ যোৱা এটা দিন, এটা ঘণ্টা আৰু এটা মিনিট আপোনাৰ গোটেই জীৱনত আৰু কেতিয়াও নাহে। কাজিয়া আৰু খং এই দুটাৰ পৰা সদায় বাচি থাকক, আৰু সকলো ব্যক্তিকে প্ৰেম কৰি থাকক। জীৱনটো বহুত সুন্দৰ, ইয়াক প্ৰেমেৰে জীয়াই থাকক। নাজানো কিয় নিজকে অকলশৰীয়া যেন পাওঁ, সকলো সম্পৰ্কতে নিজকে হেৰাই দিওঁ। নিশ্চয় কিবা নহয় কিবা কমি আছে মোৰ মাজত, সেয়ে সকলোৱে মোক অৱহেলা কৰি যায়। সত্যতাৰে উপাৰ্জন কৰা মানুহৰ ইচ্ছা হয়তো পূৰ নহয়, কিন্তু টোপনি নিশ্চয় পূৰ হয়। যদি আনক সাহায্য কৰোঁতে হৃদয়ত সুখৰ অনুভৱ হয়, তেন্তে সেইটোৱে হ'ল সেৱা, বাকী সকলো হ'ল কৰি দেখুওৱা। কাৰোবাক সমস্যাত দেখি যদি আপোনাক বেয়া লাগে, তেন্তে বিশ্বাস কৰক ভগৱানে আপোনাক মানুহ বনাই কোনো ভুল কৰা নাই। যিজন মানুহে কান্দি কান্দি খঙত আপোনাক সকলো কৈ দিয়ে, সেইটোৱে সত্য হয়। কিয়নো খং আৰু কান্দোনে মানুহক সত্যটো ক'বলৈ বাধ্য কৰি দিয়ে। মানুহে জ্বলে মোৰ হাঁহি দেখি, কিয়নো মই কেতিয়াও দুখৰ অনুভৱ কৰা নাই। জীৱনত যি পালোঁ স্বীকাৰ কৰিলোঁ, একোৰে আশা নকৰিলোঁ। সহজ নহয় বুজাটো মোক, যেতিয়াই য'ত যি পালোঁ আপোন কৰি ল'লোঁ, নাপালোঁ তাৰ আশা নকৰিলোঁ। যিজনে আনক সন্মান দিয়ে, প্ৰকৃততে তেওঁৱে সন্মানৰ অধিকাৰী, কিয়নো মানুহে আনক সেইটোৱে দিব পাৰে যিটো তেওঁৰ কাষত থাকে। সম্পৰ্ক কমকৈয়ে বনাওক, কিন্তু হৃদয়েৰে সম্পন্ন কৰক। সহযোগী তেওঁ নহয় যিজনে কেৱল সুখত লগত থাকে, সঁচা সহযোগী তেওঁ হয় যিজনে দুখতো কেতিয়াও আমাৰ লগ নেৰে। মানুহক কেতিয়াও এইটো ভাবিব নালাগে যে তেওঁ জীৱনত কিমান সুখী আছে, বৰং এইটো ভাবিব লাগে যে মোৰ কাৰণে কিমানজন সুখী আছে। যেতিয়া মানুহৰ স্বাৰ্থ পূৰ হৈ যায়, তেতিয়া তেওঁ আপোনাক লগ কৰাটো বহুত দূৰ, কথা পতাটো বন্ধ কৰি দিয়ে। কোনে কি কৰিছে, কেনেকৈ কৰিছে, কিয় কৰিছে, এইবিলাকৰ পৰা আপুনি যিমানেই দূৰত থাকিব সিমানেই সুখী থাকিব। মই নিজে অহংকাৰ নকৰোঁ, মনত পেলাবলৈ কাকো বাধ্য নকৰোঁ, কিন্তু কেতিয়াবা যদি কাৰোবাক বন্ধু বনাই লওঁ, হৃদয়ৰ পৰা কেতিয়াও দূৰ নকৰোঁ। জীৱনত সদায় এনেকুৱা মানুহক পচন্দ কৰিবা যিজনৰ হৃদয় চেহেৰাতকৈও সুন্দৰ থাকে। লোহাক কোনেও নষ্ট কৰিব নোৱাৰে, লোহাৰ মামৰেই লোহাক নষ্ট কৰে। ঠিক সেইদৰে মানুহকো আৰু কোনো নহয় নিজৰ অহংকাৰেই নষ্ট কৰে।